যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নতুন সংসদ ভৱন যি 20টা প্ৰজেক্ট যিটো কোৱা হৈছে তাতে উদ্বোধন কৰিলে। এই উদ্বোধন কৰিলে তাতে এটা খুব চৰ্চাৰ বিষয় যে চেংগলৰ কথাটো বাৰে বাৰে উল্লেখিত হৈছে। চেংগল কি? চেংগল আচলতে এনেকুৱা বস্তু নহয় যিটো তেওঁলোকে কয় মাউণ্ট বেটেনৰ কথা ব্ৰিটিছে ক্ষমতা হস্তান্তৰ সময়ত দিয়া, তাৰ লগত তেনেকুৱা কোনো সম্বন্ধ নাই। এইটো যেতিয়া দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী নেহৰু ক্ষমতা লৈছিল তেতিয়া দক্ষিণ ভাৰতৰ এই মানুহসকলে পুৰোহিতসকলে তেওঁক এইটো উপহাৰ হিচাপে দিছিল। গতিকে এই উপহাৰটোক লৈ যিখন নাটকবাজি চলিছে দেশত তেতিয়া মোদীৰ নেতৃত্বত খুব হাস্যকৰ কথা। আৰু চেংগলৰ লগত যিটো কথা মানে ইয়াত আচলতে ধৰ্মীয় বা মানে ভগৱানৰ অৱতাৰী পুৰুষৰ যিটো কথা ৰজা মহাৰাজাৰ কালি যিটো আছিল, ৰজা মহাৰাজনক ভগৱানৰ ৰিপ্ৰেজেণ্টেটিভ বা অৱতাৰী পুৰুষ হিচাপে সেইটো ব্যাখ্যা কৰা হৈছে। আৰু এই দণ্ডটোক সেই ভগৱানৰ অৱতাৰী পুৰুষজনৰ হাতত দিয়া হৈছে। ইয়াতে কোনো সুশাসনৰ কিবাৰ কোনো সম্বন্ধ ইয়াতে নাই। চূড়ান্ত বোকাত মিছা কথা তেনেকৈ কৈ আছে। এই কথাটো হৈছে এই যিটো ভাৰতবৰ্ষখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰত এই ৰাজতন্ত্ৰৰ কথা বা ৰজা মহাৰাজাৰ কথাৰ কোনো গুৰুত্ব থাকিব নালাগে আৰু নাই। তেওঁলোকে এই ভাওনাখন কৰিছে, ভাওনাখন ঠিকেই কৰিছে। ভাওনাখন কৰিও তেওঁলোকৰ মূল কথাটো হৈছে তেওঁলোকৰ যিটো লক্ষ্য হিন্দুস্তান বা এখন ৰাষ্ট্ৰৰ যিটো কথা সেইটোক আগবঢ়াই নিয়াৰ কাৰণে অহৰহ প্ৰচেষ্টা চলিছে। তাৰে অন্যতম অংশ হৈছে এইখিনি কথা। গতিকে মই এই কথাখিনি এইকাৰণে ক'লোঁ যিটো বিষয় লৈ বাৰে বাৰে উল্লেখ কৈ থকা হৈছে যে চেংগল বিৰাট যেন এটা মহাত্মা বস্তু আমাৰ লোকসভাৰ অধ্যক্ষজনৰ আসনৰ কাষত এইটো স্থাপন কৰা হ'ব, চব ধাপ্পাবাজি বাহিৰে অন্য একো নহয়। বোকাত মিছা কথা কোৱা এটা দলে মিছা কথাৰ বাহিৰে অন্য একো কথাই কোৱা। ধন্যবাদ।